শান্তিপুৰ থানাৰ অন্তৰ্গত TBC ইটভাটাৰ মালিকে মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা যোৱা 28 গৰাকী শ্ৰমিকক ভৰিৰ শিকলি লগাই পণবন্দী কৰি ৰাখি 7 মাহ বিনা পাৰিশ্ৰমিক কাম কৰোৱা ঘটনাত আমি ইতিহাসপুৰ অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু আমি অসম চৰকাৰক অতি শীঘ্ৰে উক্ত ঘটনাৰ জুডিচিয়েল ইনকুৱাৰীৰ দাবী জনাইছোঁ। কাৰণ আধুনিক যুগত আদিম যুগৰ দৰে যি বৰ্বৰতাৰে মানুহক শিকলি লগাই জানুৱাৰৰ দৰে যিটো 7 মাহ পণবন্দী কৰি ৰখা এইখন অসমৰ মুলুকত অতি দুৰ্ভাগ্যজনক কথা। অসমত ল এণ্ড অৰ্ডাৰ বুলি কিবা আছে যেন নাপাওঁ। কাৰণ গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চূড়ান্ত ব্যৰ্থ হৈছে। তেখেতৰ কাৰ্যকালত অসমত সংখ্যালঘুৰ লোকৰ ওপৰত অত্যাচাৰ নিৰ্যাতন বৃদ্ধি পাইছে। গতিকে এই সমগ্ৰ ঘটনাটো এটা পৰিকল্পনা অসমৰ সংখ্যালঘু লোকক নিষেধ কৰিব বিচাৰিছে। অসমৰ ধৰ্মীয় সংখ্যালঘু লোকৰ মানৱ অধিকাৰ মৌলিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। এনেকুৱা এটা জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতো অসম মানৱ অধিকাৰ আয়োগ নীৰৱতা অৱলম্বন কৰা এটা ৰহস্যজনক কথা। গতিকে আমি ইতিহাসপুৰ অসম ৰাজ্যিক সমিতিয়ে অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে ইটভাটাৰ মালিকদ্বয় ক্ৰমে ৰঞ্জন হাজৰিকা আৰু জিতু হালৈ আৰু লম্পট দালাল আহাদ মাদানীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে আৰু উক্ত ঘটনাৰ এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। আৰু এটা ডাঙৰ কথা, আপোনালোকে জানে অসমত NRCৰ কাম চলি আছে। অতি গুৰুত্বপূৰ্ণ NRCৰ ভেৰিফিকেশ্যনৰ সময়তো সেই 28 গৰাকী ব্যক্তিক নিজ গৃহলৈ আহিবলৈ দিয়া নাছিল পাখণ্ড ইটভাটাৰ মালিকদ্বয়। গতিকে এই মানুহখিনি আজি NRCৰ যিটো শুনানিত উপস্থিত হ'ব নোৱাৰিলে সেই মানুহখিনিক আমি অসম চৰকাৰক দাবী জনাইছোঁ, NRC কৰ্তৃপক্ষক দাবী জনাইছোঁ সেই মানুহখিনিক পুনৰ শুনানি দিন ধাৰ্য কৰি শুনানি গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে এই পাখণ্ড মালিকদ্বয় ক্ৰমে ৰঞ্জন হাজৰিকা জিতু হালৈ আৰু লম্পট দালাল আহাদ মাদানীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা আমি বিভিন্ন দল সংগঠনৰ সহযোগত অসমব্যাপী তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। অসমৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব। সহ্যৰ এটা সীমা সহ্যৰ বাট ছিঙি গৈছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অসমৰ আইন শৃংখলা ৰক্ষা কৰক, অসমৰ যিটো পৰিস্থিতি ভয়াৱহতাৰ পিনে নাযায় তাৰ পিনে গুৰুত্ব আৰোপ